এইখিনি পিচি থোৱা আমখিনি নিমখত দি মই এটা ৰ'দত শুকুৱাই ল'লোঁ। তেল গৰম কৰি ল'লোঁ। তেলতে পাঁচফোৰণ কেইটামান দি দিছোঁ। তাৰপাছতে মই তেলখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। তাৰপাছতে আমখিনি দি দিম। অকণমান ঠাণ্ডা হ'লত এইখিনি দি দিছোঁ। আমখিনি দি দিম। মই 3টামান আমৰ বনাইছোঁ। সৰহকৈ বনাব পাৰে। ইয়াতে মই চিলি দিলোঁ। ক'লা নিমখ অকণমান দি দিলোঁ। অকণমান ক'লা নিমখ দিলোঁ। মছলাখিনি গুড়ি কৰি থোৱা মছলাখিনি দি দিলোঁ। এতিয়া হালধি দিয়া আছে। হালধি দি থৈছিলোঁ যদিও অকণমান দি দিছোঁ হালধি। অকণমান নিমখো দি দিছোঁ, বগা নিমখো দিছোঁ। মিক্স কৰি লৈ পেলাইনি মই অকণমান ঠাণ্ডা হ'লে বটলত ভৰাই থৈ দিম। এনেকৈ আম পিচি এৰাতি নিমখত দি থৈ দিবচোন। থৈ দি পাছদিনা আচাৰটো বনাব। জ্বলা খালে আপোনালোকে জলকীয়া বেছিকৈ দিব। মই বেছি জ্বলাৰ কাৰণে বনোৱা নাই, কমটি জ্বলা দিছোঁ। আপোনালোকে আপোনাৰ ইচ্ছামতে মই বৈয়ামত অকণমান ঠাণ্ডা হ'লে বৈয়ামত ভৰাই থৈ দিম। ভালকৈ শুকুৱাই ল'লোঁ। শুকুৱাই লৈ এইখিনিকে চেঁচা পৰিলে এনেকৈ ভৰাই দিম। দিন 4দিনমান ৰ'দত দিলে খাব পৰা হ'ব।